নমস্কাৰ স্মাৰ্ট লাৰ্ণিং ইউটিউব চেনেললৈ আপোনাক স্বাগতম আমি এই ভিডিঅ'ত ডিছকাশ্যন কৰিম ADIT আৰু PGCA Pro চ' ADIT আৰু PGCA Pro মেক্সিমাম ষ্টুডেণ্ট নকৰে তো ইয়াৰ অল্টাৰনেটিভ অপশ্যন আছে সেই অল্টাৰনেটিভ অপশ্যন কৰে যেনেকৈ PGCA আৰু ADCA ঠিক আছে এই দুটা 1 years ডিপ্ল'মা কোৰ্চ হয় আৰু ইয়াৰ অল্টাৰনেটিভ অপশ্যন যোনটো আমি প্ৰফেচনেল কোৰ্চ বুলি কওঁ চ' সেই প্ৰফেচনেল কোৰ্চটো আমি ষ্টুডেণ্টক দিওঁ আমাৰ স্মাৰ্ট লাৰ্ণিঙত তো স্মাৰ্ট লাৰ্ণিঙত কি দি আছোঁ আমি PGCA Pro আৰু ADIT ঠিক আছে PGCA Pro আৰু ADIT মই প্ৰফেচনেল কোৰ্চ বুলি কিয় ক'লো সেই বস্তুখিনি গোটেই ভিডিঅ'টো চালেহে বুজি পোৱা যাব চ' আমি ইয়াত কি বেনিফিট দি আছোঁ ষ্টুডেণ্টক সেইখিনি বস্তু ডিছকাশ্যন কৰিম তাৰ আগতে কৈ দিছোঁ PGCA Pro আৰু ADIT ডিফাৰেঞ্চেছ কি ডিফাৰেঞ্চ একোৱে নাই গোটেই কোৰ্চটোত চ' ডিফাৰেঞ্চটো এইটোৱে জাষ্ট PGCA Pro যোনটো ষ্টুডেণ্টে কৰিব পাৰিব সেইটো হ'ল গ্ৰেজুৱেশ্যন কমপ্লিট কৰা ষ্টুডেণ্টে মাত্ৰ কৰিব পাৰিব আৰু ADIT যোনটো হয় কোৰ্চ সেই কোৰ্চটো মেট্ৰিক পাছ কৰাৰ পৰা হাই ছেকেণ্ডেৰী পাছ কৰাৰ পৰা ধৰি গ্ৰেজুৱেশ্যন যোনখিনি কৰি আছে 4th চেম 5th চেম 6th চেম যোনখিনি এইবাৰ কৰি আছে তো তেনেকুৱা ষ্টুডেণ্টছখিনি কাৰণে হ'ল ADIT আৰু PGCA Pro হ'ল গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত অ'কে তো ক্লিয়াৰ হৈ গ'ল কথাখিনি তো নেক্সট কথাটো হ'ল এই গোটেই কোৰ্চটোত একচুৱেলি ষ্টুডেণ্টে বেনিফিট কি পাব তো সেইখিনি ডিছকাশ্যন কৰিম ফাৰ্ষ্ট অফ অল এই গোটেই কোৰ্চটোত ষ্টুডেণ্টে পাব 1 years ডিপ্ল'মা ADIT বা PGCA Pro লগতে টেলি প্ৰাইম যোনটো 6 monthৰ ডিপ্ল'মা কোৰ্চ হয় লগতে ষ্টুডেণ্টে শিকিব পাৰিব ডাটা এণ্ট্ৰি অপাৰেটৰ যোনটো 6 monthৰ ডিপ্ল'মা কোৰ্চ হয় ইয়াৰ লগত ষ্টুডেণ্টে শিকিব পাৰিব এডভান্স এক্সেল যোনটো 3 monthsৰ ডিপ্ল'মা কোৰ্চ হয় আৰু ইয়াৰ লগত শিকিব পাৰিব ষ্টুডেণ্টে পাৰ্চনেলিটি ডেভেলপমেণ্ট এই পাৰ্চনেলিটি ডেভেলপমেণ্ট একচুৱেলি কোনো কম্পিউটাৰ কোৰ্চৰ লগত ৰিলেট নকৰে বাট তথাপি আমি এই কোৰ্চটো ইয়াত লগত ইনভলভ কৰিছোঁ বিকজ আমি এটা প্ৰফেচনেল কোৰ্চ ডিজাইন কৰিছোঁ চ' প্ৰফেচনেল কোৰ্চ এটাত যদি ধৰি লওক পাৰ্চনেলিটি ডেভেলপমেণ্ট নাথাকে তেতিয়াহ'লে কোৰ্চটো ইনকমপ্লিট হৈ থাকে চ' পাৰ্চনেলিটি ডেভেলপমেণ্টৰ অকণ বেছিক কনচেপ্টটো বুজাই দিছোঁ মানে ষ্টুডেণ্টে ধৰি লোৱা কি হয় বহুত ষ্টুডেণ্টে ধৰি লোৱা আজিৰ ডেটত কম্পিউটাৰ কোৰ্চ কৰি থৈছে বা গ্ৰেজুৱেশ্যন কমপ্লিট কৰি থৈছে বাট তেওঁলোকে জব ক্ৰেক কৰিব পৰা নাই ৰিজনটো কি যে তেওঁলোকৰ একচুৱেলি পাৰ্চনেলিটিটো ডেভেলপ হোৱা নাই মানে তেওঁ নিজকে ৰিপ্ৰেজেণ্ট কৰিব নোৱাৰে চেল্ফ কনফিডেঞ্চ নোহোৱাৰ বাবে তো তেওঁ নিজকে ক'তো ৰিপ্ৰেজেণ্ট কৰিব নোৱাৰে সেই ৰিজনত আজিৰ ডেটত তেওঁ ফেইল কৰি আছে তেওঁ এটা জব ক্ৰেক কৰিবৰ কাৰণে আমি সেই বস্তুখিনি ইয়াত ইনভলভ কৰি দিছোঁ আৰু প্ৰৱেশ বুলি কয় সেই কোৰ্চটো আমি ইয়াত ইনভলভ কৰি দিছোঁ গোটেই পেকেজটো একচুৱেলি যদি চাব যাওঁ টোটেল 6খন চাৰ্টিফিকেট বা ডিপ্ল'মা পাব ষ্টুডেণ্টে আৰু ইয়াৰ টোটেল ফিজটো যদি জানিবলগীয়া আছে দেন আমাৰ ডাইৰেক্ট নাম্বাৰ আছে নাম্বাৰত কল কৰি গোটেই ডিটেইলছখিনি জানি ল'ব পাৰিব গোটেই ফিজ ষ্ট্ৰাকচাৰটো লৈ আৰু এটা কথা কৈ লওঁ এই কোৰ্চটো যদি কোনোবা ষ্টুডেণ্টে PGCA Pro বা ADIT আমাৰ স্মাৰ্ট লাৰ্ণিঙত এডমিশ্যন লয় তেতিয়াহ'লে তেওঁলোকে 3000 ৰুপিজ এটা ডিছকাউণ্ট পাব সেই ডিছকাউণ্ট কুপনখন ল'বৰ কাৰণে আমাৰ ইনষ্টিটিউট আহিব লাগিব নতুবা যদি এই ভিডিঅ'টো যোনে দিছে তেওঁৰ লগত ডাইৰেক্টলি ডিছকাছ কৰি পেলাই তেওঁৰ পৰা কুপনটো কালেক্ট কৰি ল'ব পাৰিব ধন্যবাদ